অতুলনীয় প্রাকৃতিক শোভাৰে আৱৰা সৰগৰ অমৰাৱতী সদৃশে আমাৰ দ্বাৰকানগৰ কোৱাচোন যাদৱ বীৰগণ দ্বাৰকাৰে মংগল বাতৰি আছেনে কুশলে মোৰে দ্বাৰকাৰে যত প্ৰজাগণ হৈছে নেকি কোনোবা অংশতে দুৰ্ভিক্ষ কিম্বা মাৰিমৰ যাদৱ শ্ৰেষ্ঠ এৰা দ্বাৰকাৰ ঘটনাই কোনো অৱমাই দ্বাৰকাৰ সমগ্ৰ প্ৰজাই মুখেৰে কৰিছে আৰু যাদৱ এই দ্বাৰকা নগৰত অকাল মাৰিবোৰক দুৰ্ভিক্ষ একোৱে দেখা দিয়া নাই যাদৱী খুলি সন্তোষিত হলো খলো যদি প্ৰতিদিনে প্ৰজাৰে মংগল বাতৰি অন্তৰত লভময় অপাৰ আনন্দ আৰু যাদৱ বীৰগণ কোৱাচোন ৰাজ্যত হৈছে নেকি কোনোবা শত্ৰু আগমন নাইবা বিদ্ৰোহৰ সূচনা সাত্যকী সম্ভৱগাতি কৰি থাকোঁতে মহাবীৰগণ কোনে কৰিব পাৰে অপকাৰ মাৰে দ্বাৰকাপুৰী তথাপিতো যদি কোনোজনে কৰে পিতৃ সূচনা পৰাজিত কৰি তাৰ সন্মুখত উচিত শাস্তি কৰিম বিধান আৰু আহে যদি কোনো দুৰ্দান্ত শত্ৰু দ্বাৰকাৰ সিমান উপদেশ প্ৰথম তাত জমৰ নকৰে ধন্য ধন্য যাদৱ বীৰগণ ধন্য মই ধন্য দ্বাৰকাবাসী তোমালোকৰ দৰে বীৰ লাভ কৰি তোমালোকৰ
তোমার বিরক্ত ব্যঞ্জক বাক্যত মই লভিছো উৎসাহ হত মুখে কৰিছো প্ৰশংসা তথাপিতো যাদৱ বীৰগণ সতৰ্ক দৃষ্টি ৰাখিবা দ্বাৰকাৰ ওচৰৰ দিশে হিৰণ্যময়ী দ্বাৰকাৰ বুকুত নঘট যেনে কোনো সাধন তাৰ বাবে আপুনি অলপ চিন্তা নকৰিব আহে যদি দক্ষ ৰক্ষ কিংবা দেৱতা মানৱ সকলোকে হেলা ৰঙি অটুট ৰাখিবনি দ্বাৰকাৰ গৌৰৱ উত্তম উত্তম যাদৱ বীৰগণ বলা বলা এবে নিজ নিজ কৰ্তব্যতে সমগ্ৰ গৌৰৱ কোনদিন পরিমল আসবে বিশ্ববন্দিত জগৎগুরুময় প্রাণার দেবতা জলাখণ্ড শিশুপাল আদি রাজেন্দ্র মন্ডলে পরিত্যাগ করি দাদা রূপমীরা বিরুদ্ধাচরণ করি জগৎপ্রতি বিজ্ঞানময় স্বামীরূপে করিব এটি আমার মহাসুখে মহানন্দে কদাচিৎ জীবন বই বললাম প্রিয় প্রিয় প্রিয়
प्रभु आप आगे प्रतिकार परिवर्तन उठा उठा प्रिय प्रभु प्रिय प्रभु की बात देखो ऐसी चिंता की तमन প্রিয়ে ভক্তৰ দুৰ্দশা দেখি আমি বৰ অস্থিৰ হৈ পৰিছো हे प्रभु कौन ही महाभक्त चार जगन्नाथ रत्नाजी कैसे महाकाल প্রিয়ে प्रभु ভক্তই যদি থাকি অনাহাৰে কিদৰে সহ্য কৰিম কোৱা কোৱা প্ৰিয়ে प्रभु বুঝেছে প্রভু কি যেন আপনার অধিকে প্রিয় কম কম প্রভু কোন কি আপনার মহাভক্ত প্রিয়ে প্রভু সুদামা নামে দৰিদ্ৰ ব্ৰাহ্মণ পৰম ভক্ত বাল্যবন্ধু তেওঁ পাইতো কোন প্ৰিয়ে শান্তিপানীৰ গুৰুৰ গৃহত একেলগে লভিলো দুয়োৱে বিদ্যা শিক্ষা জ্ঞান কিন্তু এই মায়াময় দুখৰ শৃংখলে তেওঁ কেনেদৰে কৰিছে শৃংখলিত তেওঁ সেই দুখ দূৰ কৰিবলৈ অতিকে অক্ষম বাস কৰে ভগ্ন প্ৰজাত খুজি মাগি যিহকে পাই তাকেই কথা কৰে কিবাৰত সমস্ত সংসাৰ যেতিয়া নিত্যাৰ টেবিল কুলত নিমগ্ন হয় তেতিয়া তেওঁ একো মনে একো ধ্যানে চিন্তা কৰে আমাৰ তেনে ভক্তের কাছে জোয়ানাই কি আসবাকি নে ভক্তের কাছে কি আপনার উদামার ভক্তির উপর সন্দেহ সুদামৰ ওপৰত সন্দেহ প্ৰিয়ে সুদামৰ ভক্তি সন্দেহ কৰা মানে আমাৰ নিজৰ ওপৰত সন্দেহ কৰা হ'ব কেউ কাছে জোয়ানাই কিয় আমি তেওঁটোক দূৰ কৰিবলৈ সদায় প্ৰস্তুত কিন্তু কিন্তু উনি রইলেন কেউ কিন্তু সুদামাই সেই সুযোগ আজি পৰ্যন্ত দিয়া নাই ৰুক্মিণী অৰ্থাৎ সুদামা নহয় সাধাৰণ মানৱ পৰম জ্ঞানী জিতেন্দ্ৰ তেওঁ নাম ধনৰ বিনে অন্য ধন নিবিচাৰ কৰা কিন্তু প্ৰিয়ে সুদামাই যদি এবাৰলৈ হলেও তেওঁটোক দূৰ কৰিবলৈ আহ্বান কৰে আমি তেওঁটোক নিশ্চয় নিবাৰণ কৰিম ফসল তোমার অনন্ত লীলা তোমার মহিমা করবেন প্ৰিয়ে মূল খুদামক লগ পাবলৈ বৰ্মন হৈছে প্ৰভু প্ৰিয়ে প্ৰভু তোমার মনোবাঞ্ছা আমি অবশ্যই পূরণ করি কিন্তু তার আগত পরীক্ষা করিম আমি ভক্ত সুদামার দেখুন জগতত আমার লীলানন্দর অন্তর্জামী নারায়ণ লীলা দেখতে উঠেছিল ইচ্ছা পূর্ণ হবই আমার নিশ্চয় প্রিয়ে প্ৰভু হরপ্রিয়ে প্ৰভু জামি খন্তেক বিশ্বামহিত কোন প্ৰভু
অধিপতি স্বৰ্গৰাজ্যৰ বিধাতাই স্বজন কৰি দেৱতাসকলক অৰ্পণ কৰিলে স্বৰ্গ ৰক্ষাৰ ভাৰ। অমৃত পান কৰি অমৰত্ব লভিলো যদিও ৰাখিব পৰা নাই দেৱতাৰ সন্মান। কতবাৰ দৈত্য দানৱৰ হাতত পৰাজয় বৰণ কৰি অশেষ লাঞ্ছনা ভুঞ্জিছো আমি দেৱতা সমাজে। এই নেকি দেৱতাৰ জীৱন? দেৱৰাজ, কিয় কৰে এনে নিৰাশাজনক বাক্যৰ প্ৰয়োগ? দুখৰ পাছত সুখ আহে নিয়ম জগতৰ, অন্ধকাৰৰ পিছত পোহৰ অৱশ্যে নাহে। দেৱৰাজ, আমিতো বৰ্তমান সুখতে আছো। তেনেস্থলত কোনে কৰিব পাৰে অপকাৰ দেৱ সমাজৰ? দেৱৰাজ, অৰুণ দেৱে উচিত কথাকে কৰিছে প্ৰকাশ। ৰুদ্ৰৰ নন্দনময় আৰ্থিক দেৱ সেনাপতি যেতিয়াই প্ৰয়োজন হব প্ৰলয়ৰ ভীষণ জানো মই তোমাৰ অতুল বীৰত্বৰ কথা, কিন্তু কতবাৰ দৈত্য দানৱে পৰাজয় কৰিলে আমাক। কতবাৰ আত্মগোপন কৰি আমি দেৱতা সমাজ ফুৰি চিৰুৱাই বনাই ভিক্ষাৰী দেখেৰে কপদাৰ্থ দেৱতা সমাজ তাহা পুৰুষ মই দেৱ পুৰন্দৰ। ঘনে মোৰ মনত এনে ভাৱৰ হৈছে উদয়, অতীতৰ পুনৰাবৃত্তি হ'ব যেন দেৱ সমাজত। স্থিৰ হওক দেৱৰাজ, মিছাতে নহব কাতৰ। যদিও দৈত্য দানৱে বাৰে বাৰে আমাক কৰে পৰাজিত, তথাপিতো সিহঁতৰ ক্ষণিকৰ বিজয়ে কৰিব পৰা নাই আমাৰ কোনো অপকাৰ। দেৱৰাজ, মিছাতে আত্মশ্লাঘা কৰি নহব অস্থিৰ। দেৱৰাজ, এয়া তব কেনে ৰূপ দেৱৰাজ? জগত বিদিত দেৱ পুৰন্দৰে অসুৰৰ ভয়ত নাৰীৰ দৰে কাতৰ হয়। দেৱতাৰ নাম লৈ জন্ম লাভ কৰা সাৰ্থকতা ক'ত? সাৰ্থকতা ক'ত? কেনে ভাবে তিৰস্কাৰ নকৰিব মোক? দেৱ ৰাখেকে ধন্য হৈ সেই দৈত্য দানৱে দেৱতাৰ কাৰ্যত জন্মাই ব্যাঘাত। শেষতে সংশয় ভাৱ মোৰ জাগে অন্তৰত। ভৱিষ্যতৰ কথা চিন্তা কৰক দেৱৰাজ। ভৱিষ্যতৰ কথা কৰিব, বৰ্তমানৰ কথা চিন্তা কৰাটোৱে মই ভাবো উচিত হ'ব দেৱৰাজ। অমৰাৱতীৰ চতুৰ্দিকে দেখিছো মাথো আনন্দৰ কিৰণ, আৰু থাকে যদি প্ৰভু নাৰায়ণ দেৱতা ৰক্ষক হৈ কোনেও কৰিব নোৱাৰে অপকাৰ এই দেৱ সমাজৰ। দেৱৰাজ, মনত যদি আপোনাৰ এতিয়াও সংশয় ভাল আছে, মই এটি উচিত পৰামৰ্শ দিব পাৰোঁ। ব্যক্ত কৰা তোমাৰ মনৰ পৰামৰ্শ। দেৱৰাজ, আমি সমগ্ৰ দেৱ সমাজ একত্ৰিত হৈ মহাবিষ্ণু যজ্ঞ কৰোঁ। দেৱৰাজ, বিষ্ণু যজ্ঞৰ কাম যদি সুকলমে আয়োজন কৰিব পাৰোঁ, তেতিয়া আমাৰ মনত সংশয় ভাৱ নাথাকিব। দেৱৰাজ, কুচিত পৰামৰ্শই আগবঢ়ালা তুমি। অচিৰতে আয়োজন কৰিম আমি একে বিষ্ণু যজ্ঞৰ। দেৱগণ, তোমালোকৰ প্ৰভুত বাণী মানি সকলো নিৰাশা দুৰাশা মই কৰিলো পৰিত্যাগ। কিন্তু দেৱগণ, থাকিবা সদা হস্তম হৈ শত্ৰুৰ প্ৰত্যুত্তৰৰ বাবে। দেৱৰাজ, সদায় প্ৰস্তুত আমি শত্ৰু বিনাশৰ বাবে। এইবাৰ ৰূপ ধাৰণ কৰি শত্ৰু সৈন্য কৰি অমৰাৱতীৰ পৰা দেৱৰাজ দিলো প্ৰতিশ্ৰুতি মই। দেৱৰাজ, শত্ৰুৰ কথা মনৰ পৰা অলপ পৰিহাৰ আহে যদি কোনোবা
মেয়ন্নক দেখে ভোকাতুর বাঘে যেনেকৈ হৰিণ আক্ৰমণ কৰে ঠিক তেনেদৰে সিহঁতক কৰিম বিনা কখানো মই তোমালোকৰ অতুল বীৰত্ব আজিও বীৰপাক্ষানন্দন কাৰ্তিক যাৰ প্ৰধান সেনাপতি বৰুণ পৱন যম আদি মহাবীৰগণ হয় যাৰ সহস্ৰৰ সেই দেৱৰাজ ইন্দ্ৰই কিয় বাৰু ভয় কৰিব অকাৰণে তেন্তে দেৱগণ আজিলৈ সভাৰ কাম ইমানতে কৰো সমাপন দারুণ অপমানক কথা সৃষ্টি হয় তীব্র উন্মাদনা ধাপ ধাপ করে হরিণত অগ্নিশিখা আৰু সেই লেলিহান শিখাই চাৰখাৰ কৰিব খোজে সমগ্ৰ বিশ্ব প্ৰতিহিংসা প্ৰতিশোধৰ দাবানল জ্বলে মোৰ হৃদয়ত কৃষ্ণৰ বাবে এইখিনি নাপালো দাৰুণ অপমান মহারাজ পাও যদি আপনার আদেশ এইবার খরচর করে কৃষ্ণকে বন্দি করি আনি অর্পণ করব পারবই তব শরণত মহারাজ তোমার দুর্জয় বিরক্ত ক্ষমতা মোর নহয় অবিদিত প্ৰতিহিংসা প্ৰতিশোধৰ
নোৱাৰে কৃষ্টিমতাৰ সন্মুখত কোনো বীৰেই সেনাপতি সুদৰ্শন চক্ৰ নামেৰে এক অস্ত্ৰ আছে তাৰ হাতত কৰি ৰাখে চক্ৰ প্ৰতি যুদ্ধই দেখা কেৱল থাকিলে চক্ৰ কৃষ্ণৰ হাতত এই দুমন্তৰ অস্ত্ৰৰ প্ৰহাৰতে খণ্ড বিখণ্ড কৰিব পাৰোঁ কৃষ্ণক এটি পলকতে আৰু মহাৰাজ বুদ্ধি আৰু বিচক্ষণতাত আপোনাৰ সমতুল্য নাই ঘৰৰ মধ্যত তেনেস্থলত কৃষ্ণৰ বিদ্ৰোহী নিপতিগণক আমি একলগ কৰি কৃষ্ণৰ বিপক্ষে সমাজ কৰিব কৃষ্ণই সমক সমৰা এই কথা অৱশ্যে সঁচা সেনাপতি সম্ভৰ ভয়ত এস্তমান হৈ পলাই আছিল গৈ কৃষ্ণ মথুৰাবাসীৰ সময়ে সমুদ্ৰৰ মধ্যত কিন্তু সেনাপতি মহাৰাজ কাল যৌৱনৰ দৰে পৰাক্ৰমী প্ৰিয় মুহূৰ্ততে নিৰ্মমভাৱে কৃষ্ণই ঘটলে পতন কৃষ্ণ কাজে এই মানৱ সমাজে ইষ্ট গুৰু বুলি কৰে স্মৰণ সেই কৃষ্ণক নিধন কৰি তাৰ ৰক্ত নিমাই উত্তপ্ত শৰীৰ কৰি সত্য কথা মহাৰাজ এই পৃথিৱীৰ মূৰ্খ মানৱেহে কৃষ্ণক দেৱতা দেৱতা বুলি কৰে অৰ্চন বন্ধন আৰু